নমস্কাৰ মই চন্দন বসুমতাৰী ফ্ৰম চন্দ্ৰা বাংটিকত আসলতে এই ভিডিঅ'টো মই খুব চিন্তা চৰ্চা কৰি প্ৰস্তুত কৰিছোঁ বিশেষকৈ যিসকল নিবনুৱা যুৱক যুৱতীয়ে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত এপ্লাই কৰিছিলে ইণ্টাৰভিউ দিছিলে আৰু লগতে চিভিল চেক কৰাৰ কাৰণে কনচেণ্ট ফৰ্মখন আপোনালোকে ছাবমিশ্যন কৰিলে সেইসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি আপোনালোকে চাগে ভাবি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত এপ্লাই কৰিছোঁ ইণ্টাৰভিউ দিছোঁ চিভিল চেক কৰাৰ কাৰণে ফৰ্মখন ছাবমিশ্যন কৰিলোঁ এতিয়া টকাটো কম যদি ভাবি আছে আপোনালোকে ভুল ভাবি আছে কাৰণ কিয়নো এই আঁচনিখনৰ টকাখিনি পাবলৈ হ'লে আপোনালোকে বিজেপিৰ কৰ্মী হ'ব লাগিব সক্ৰিয় সদস্য হ'ব লাগিব আৰু লগতে বিজেপি কৰ্মীৰ ঘনিষ্ঠ ঘৰুৱা সম্পৰ্ক থাকিব লাগিব তেতিয়াহে এই আঁচনিখনৰ টকাখিনি আপোনালোকে পাবা আপোনালোকে যোৱা বিগত 2023-24 বৰ্ষত নিশ্চয় ভুমুকি মাৰিলে গম পাব যে কিছুমান অযোগ্য ব্যক্তিৰ নামো সোমাইছিল সেইকাৰণে বহুত বিসংগতি হোৱা দেখা পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত আমি শুনিবলৈ পোৱা গৈছে কিন্তু এতিয়া কথা হ'ল সেই বিগত 2024-25 নহয় 2023-24 বৰ্ষত যেটো বিসংগতি হৈছে এবাৰো ঠিক তেনেকুৱাই হ'ব নেকি কিয়নো আপোনালোকক মই কৈছোঁ শুনি লওক এতিয়া কথা হ'ল প্ৰত্যেকটা সমষ্টিত একতা নিজা নিজা বুট মণ্ডল থাকে আৰু সেই মৰ্মে প্ৰত্যেকখন গাঁৱতে একতা বুট কমিটি থাকে আৰু বুট কমিটিৰ একতা সভাপতি থাকে বা একজন সভাপতি থাকে সেই মৰ্মে বুট মণ্ডলৰ যিসকল কৰ্মী আছে কৰ্মীসকলে বিভিন্ন ধৰণৰ আঁচনি হওক বা ইলেকশ্যন সম্পৰ্কীয় কেম্পেইনিঙে হওক গতিকে তেওঁলোকে প্ৰচাৰ চলাই বা অৱগত কৰায় সেই বুট সমিতিৰ বা প্ৰত্যেকখন গাঁৱৰ বুট কমিটিৰ সভাপতিজনক কিন্তু এই আঁচনিৰ ক্ষেত্ৰত আমাৰ 47 নং চুমুৰীয়া সত্ৰ মণ্ডলৰ কৰ্মীসকলে এই আঁচনিখনৰ ক্ষেত্ৰত আমাৰ বুট কমিটিৰ সভাপতিজনক একো অৱগত কৰা নাই তেওঁলোকৰ মাজতে গোপনে এই আঁচনিখনৰ একনলেজমেণ্ট ফৰ্মসমূহ জমা লৈছে যিয়ে যেনেকৈ পাৰিছে তেনেকৈ জমা লৈছে তেওঁলোকে ভাবিছে আমাৰ ঘৰৰ মানুহখিনিয়ে পাক আমাৰ দলীয় কৰ্মীখিনিয়ে পাক আৰু বাকীখিনি নাপাক আমি পইচাখিনি পালেই হ'ব তেনেকুৱাভাৱে তেওঁলোকে ফৰ্মসমূহ জমা লৈছে আৰু জমা লৈ তেওঁলোকে ডিচি ছাৰৰ হাতত ফৰ্মখিনি অৰ্পণ কৰিছে বা ডিচি ছাৰৰ হাতত দি আহিছে বুলি গম পোৱা গৈছে আমাৰ মণ্ডলৰ বুট মণ্ডলৰ কৰ্মীক দুজনমানক মই কল কৰিছিলোঁ তেওঁলোকে কৈছে এতিয়া আৰু নাপাবা আৰু সময় উকলি গৈছে গতিকে আপোনালোকে চিন্তা কৰক এইবাৰো ঠিক তেনেকুৱাই বিসংগতি হ'ব বুলি দেখা পোৱা গৈছে কাৰণ কিয়নো তেওঁলোকে কোৱা মতে আৰু এটা কথা অৱগত কৰিছে যে ওপৰৰ পৰা তেওঁলোকক বোলে কেৱল 100 জনৰ কাৰণেহে টাৰ্গেট দিছে গতিকে 100 জনে যদি মাত্ৰ পায় তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে তেতুফালে কৈছিলে যে ৭৫,০০০ নিবনুৱা যুৱক যুৱতী আৰু লগতে পুৰণা ২৫,০০০ 1 লাখ নিবনুৱা যুৱক যুৱতীক কি দিব এইবাৰ 2 লাখ কোটি টকা প্ৰদান কৰিব কিন্তু এই বুট মণ্ডলৰ কৰ্মীসকলে দলীয় কৰ্মীসকলে বিজেপিৰ কি কৰিলে তেওঁলোকে নিজাববীয়াকৈ যিয়ে যেনেকৈ পাৰে চিনাকিসকলৰ এই একনলেজমেণ্ট ফৰ্মসমূহ জমা লৈ ডিচি ছাৰৰ হাতত অৰ্পণ কৰিলে আৰু এইখিনিয়ে পাব লাগে বুলি তেওঁলোকে হয়তো ডিক্লেয়াৰ কৰিলে আৰু বাকী আমি ৰৈ গ'লো তাৰমানে আমি পাব নালাগে তেনেকুৱা কথা গতিকে এতিয়া আপোনালোকে ভাবি চাওক বিগত 2023-24 বৰ্ষত যেনেকৈ বিসংগতি হৈছিল চাগে এইবাৰো সেই একেই বিসংগতি হ'ব যিসকল পাব লগা যোগ্য নিবনুৱা যুৱক যুৱতী আছে সেইসকল বঞ্চিত হ'ব আৰু যিসকল পাব নলগা অযোগ্য নিবনুৱা যুৱক যুৱতী আছে ঘনিষ্ঠ সম্পৰ্ক আছে সেইসকল ব্যক্তিৰ সেইসকল কৰ্মীৰ গতিকে সেইসকলে চাগে হয়তো এইবাৰ ঠিক তেনেকুৱাই টকাখিনি লাভ কৰিব আপোনালোকে ভাবি চাওক কিন্তু এনেকুৱা কৰিব নালাগে সেইসকল কৰ্মীক কৈছোঁ যিসকল কৰ্মীয়ে এইটো কাম কৰিছে আপোনালোকে দল চলাই আপোনালোকে ভালকৈ দল চলাওক কাৰণ আপোনালোকে একচিটিয়াভাৱে কেতিয়াও দল চলাব নালাগে দল চলালে সদায় নিৰপেক্ষ হিচাপে দল চলাব লাগে যাতে প্ৰত্যেকখন গাঁৱে পৰিৱৰ্তন হয় প্ৰত্যেকখন সমাজে পৰিৱৰ্তন হয় আপোনালোকে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে বা আপোনালোকে নিজৰ পৰিয়ালৰ স্বাৰ্থৰ কাৰণে এইবিলাক কাম নকৰিব কাৰণ যেতিয়া নিৰ্বাচন আহে তেতিয়া নিৰ্বাচন আহিলে আমাৰ প্ৰত্যেকখন গাঁৱৰ যিবিলাক বুট কমিটিৰ সভাপতি আছে সেই সভাপতিসকলক নিৰ্বাচনত কিমান যে বিজাল দিয়ে বিশেষকৈ বিজেপিৰ ময়ো এজন সক্ৰিয় সদস্য গতিকে সেইখিনি কথা ময়ো অৱগত কিন্তু এই আঁচনিৰ ক্ষেত্ৰত আমাক কোনো যোগাযোগ নকৰে কাৰণ তেওঁলোকৰ মানুহখিনিয়ে পাব লাগে গতিকে মোৰ ফালৰ পৰা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক
কাটৰভাৱে অনুৰোধ কৰিছোঁ ছাৰ আপুনি বা মামা আপুনি আমাক চকু মেলি চাব আৰু আপুনি অনতি বিলম্বে আমাৰ ডিচি ছাৰক আৰু লগতে CM ফিল্ডত যিসকল ছাৰ বাইদেউ আছে তেওঁলোকক আপুনি অনতি বিলম্বে ক'ব যে যিসকল নিবনুৱা যুৱক যুৱতী যোগ্য হিতাধিকাৰী হয় বা যিসকল নিবনুৱা যুৱক যুৱতী পাব লগা জেনুইন হয় সেইসকল নিবনুৱা যুৱক যুৱতীৰ যাতে এইবাৰ তালিকাখন প্ৰস্তুত হয় অযোগ্য কিছুমান পাব নলগা ব্যক্তিক টকাখিনি দি আপোনালোকে টকাখিনি বৰবাদ কৰিব নালাগে গতিকে কিছুমান এনেকুৱা নিবনুৱা যুৱক যুৱতী আছে যিসকল নিবনুৱা যুৱক যুৱতীয়ে ভাবি আছে টকাখিনি পালে সৎ কামত ব্যৱহাৰ কৰিম আৰু লগতে নিজে নিজৰ ভৰিত থিয় হৈ স্বাৱলম্বী হোৱাৰ কাৰণে চেষ্টা কৰিম ঠিক এই কথাটো মনত লৈ খুব আশাৰে বহি আছে গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক আকৌ এবাৰ কাটৰভাৱে অনুৰোধ কৰিছোঁ যাতে এইবাৰ লিষ্টখন হ'লে বা এইবাৰ লিষ্টখন বনালে ডিচি ছাৰক আৰু লগতে CM ফিল্ডত যিসকল CM ফিল্ডত ছাৰ বাইদেউসকলক এই আঁচনিখন চোৱা চিতা কৰাৰ কাৰণে নিৰ্বাচিত কৰি ৰাখিছে তেওঁলোকক আৰু লগতে ডিচি ছাৰক আপুনি কথাটো জনাই দিব যে যিসকল যোগ্য নিবনুৱা যুৱক যুৱতী সেইসকলেহে যাতে এই আঁচনিখনত অন্তৰ্ভুক্ত হয় বা এই আঁচনিখনৰ টকাখিনি পায় গতিকে অযোগ্যসকলক এই টকাখিনি দি টকাখিনি এনে বৰবাদ কৰি এই আঁচনিখনৰ নাম আপোনালোকে ৰাখিব নালাগে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি যদি আপোনালোকে বিশেষকৈ আমাৰ CM ছাৰক কৈছোঁ বা মামাক কৈছোঁ যদি আপুনি সঁচাকৈয়ে নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থৰ কাৰণে এই আঁচনিখন প্ৰস্তুত কৰিছে বিশেষকৈ আমাৰ CM ছাৰক কৈছোঁ বা মামাক কৈছোঁ যদি আপুনি সঁচাকৈয়ে নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থৰ কাৰণে এই আঁচনিখন প্ৰস্তুত কৰিছে তেনেহ'লে যোগ্য নিবনুৱা যুৱতীক এই টকাখিনি প্ৰদান কৰক আৰু সৎ কামত ব্যৱহাৰ কৰিবলৈ এটা সুযোগকণ দিয়ক কাৰণ তেওঁলোকে ভাবি আছে টকাখিনি পালে বিভিন্ন পৰিয়ালৰ ভাইটি ভণ্টি আছে ক'বলৈ গ'লে দাদা বাইদেউ আছে খুৰী আছে দাদা আছে গতিকে তেওঁলোকে ভাবি আছে টকাখিনি পালে নিশ্চয় সৎ কামত ব্যৱহাৰ কৰিম আৰু সৎ কামত ব্যৱহাৰ কৰি নিজে নিজৰ ভৰিত থিয় হৈ সৰু গুণে হওক ব্যৱসায় আৰম্ভ কৰি নিজে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে চেষ্টা কৰিম বুলি অশেষ আশাত বা বহুত আশাত ৰৈ আছে এই আঁচনিখনৰ টকাখিনি পাম বুলি কিন্তু সেই দলীয় কৰ্মীসকলে কি কৰিছে নিজৰ চিনাকিসকলৰ একনলেজমেণ্ট ফৰ্মবিলাক জমা লৈ যিয়ে যেনেকৈ পাৰিছে আমাৰখিনিয়ে পাক বাকীখিনি নাপাক এনেকুৱাকৈ ভাবি ফৰ্মবিলাক জমা দিছে সেইকাৰণে আমি ৰৈ গ'লোঁ গতিকে মোৰ ফালৰ পৰা CM ছাৰক অনুৰোধ কৰিছোঁ লগতে ডিচি ছাৰক অনুৰোধ কৰিছোঁ লগতে CM ফিল্ডৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিছোঁ আপোনালোকে এই তালিকাখন এই আঁচনিৰ তালিকাখন খুব স্পষ্টকৈ খুব সুন্দৰকৈ খুব নিকাকৈ প্ৰস্তুত কৰিব বুলি এতিয়াও মই আশাবাদী আৰু মোৰ নিচিনা এনেকুৱা যোগ্য নিবনুৱা যুৱক যুৱতী এতিয়াও আশাত ৰৈ আছে আশাবাদী হৈ আছে যে এই যোগ্য নিবনুৱা যুৱক যুৱতী এতিয়াও আশাত ৰৈ আছে আশাবাদী হৈ আছে যে এই আঁচনিখনৰ টকাখিনি পালে বা আমাৰ ডিচি ছাৰে বা আমাৰ CM ফিল্ডৰ ছাৰ বাইদেউসকলে যিসকল যোগ্য হিতাধিকাৰী সেইসকলে টকাখিনি পাব বা সেইসকলৰ নামসমূহ তালিকাত অন্তৰ্ভুক্ত কৰিব বুলি এতিয়াও আশাবাদী হৈ আছে বা ময়ো এতিয়াও আশাবাদী হৈ আছোঁ গতিকে মই CM ছাৰক অনুৰোধ কৰিছোঁ যাতে এই আঁচনিখন খুব সুন্দৰকৈ চলাই লৈ যায় আৰু যিসকলে পাব লগা যোগ্য নিবনুৱা যুৱক যুৱতী হয় তেওঁলোকে যাতে এই আঁচনিৰ টকাখিনি পায় স্বাৱলম্বী হোৱাৰ কাৰণে যাতে এটা নতুন দিগন্ত ৰাস্তা বিচাৰি পায় তাকে অনুৰোধ কৰিছোঁ আৰু লগতে মই অনুৰোধ কৰিছোঁ যিসকল নিবনুৱা যুৱক যুৱতীয়ে এই টকাখিনি পোৱা আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব সৎ কামত ব্যৱহাৰ কৰি আপোনালোকে নিজে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে চেষ্টা কৰিব এটিকণ ৰাস্তা উলিওৱাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব কাৰণ আপোনালোকে নিশ্চয় জানে আজিৰ দিনত চৰকাৰী চাকৰি পোৱাটো খুবেই অসম্ভৱ হৈ পৰিছে বা সম্ভৱপৰ নহয় কাৰণ কিয়নো আমাৰ মামাই বা অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীকে যে চৰকাৰী চাকৰি দিব পাৰিব এইটো মিছা কথা কাৰণ প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক যদি চাকৰি দিয়ে চৰকাৰখন দেউলীয়া হৈ যাব গতিকে নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থত যিটো আঁচনি আনিছে সেই আঁচনিটো বেয়া বুলিও ক'ব নোৱাৰে গতিকে 2 লাখ টকা যদি এই আঁচনিখনৰ পায় তেনেহ'লে আপোনালোকে খুব সুন্দৰকৈ ব্যৱসায় কৰিলে
হয়তো আকৌ ফাইনেন্সিয়েল আপোনালোকৰ খুব ষ্ট্ৰং হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে টকাখিনি পালে খুব সুন্দৰ কামত ব্যৱহাৰ কৰিব, সৎ কামত ব্যৱহাৰ কৰিব, অযথাই খৰচ নকৰিব। গতিকে মই আমাৰ CM ছাৰক অনুৰোধ জনাইছোঁ, মামাক অনুৰোধ জনাইছোঁ, DC ছাৰক অনুৰোধ জনাইছোঁ, CM ফিলৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছোঁ, এইবাৰ তালিকাখন যাতে খুব নিকাকৈ প্ৰস্তুত কৰি আপোনালোকে আৰু অযোগ্যসকলৰ নামসমূহ যাতে আপোনালোকে কৰ্তন কৰি যোগ্যসকলক টকাখিনি দিয়াৰ কাৰণে সুব্যৱস্থা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। সদশেষত কৈছোঁ মই আজিৰ দিনটো সকলোৰে শুভ লগতে মংগলময় হওক তাৰে কামনা কৰিছোঁ। সকলোৱে ভালে থাকিব।